জানে যিকোনো ইলেকশ্যনৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰাইজে কাৰ্বি আংলং ৰাইজে বা পাহাৰৰ ৰাইজে কাৰ্বি আংলং ডিমা হাছাওৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুখীয়া দৰিদ্ৰ সীমা ৰেখাবিলাকৰ আঁচনি বহুতো কৰা হৈছে আৰু যিমান অপপ্ৰচাৰ কৰক কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজে গম পাইছে যে কাৰ্বি আংলঙত টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত অলপ হ'লে পৰিৱৰ্তন হৈছে বুলি আজি ৰাইজে গম পায়। ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল অহাৰ পিছত শান্তি হৈছে, সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি কৰি আজি কোনো সংঘাত হোৱা নাই। আজি আপোনালোকে চাওক যে যোৱাবাৰ সাংসদ হৰেণ সিং বে ডাঙৰীয়া আমাৰ লোকসভা নিৰ্বাচনত নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে তেখেতে হায়েষ্ট পাইছে। ছেকেণ্ড আছে কিৰেণ ৰিজিজু, থাৰ্ড পাইছে ৰামেশ্বৰ তেলী। এইবাৰ বিধানসভা নিৰ্বাচনত 4টা বিধানসভা আছে কাৰ্বি আংলঙৰ, 4টা বিধানসভা সমষ্টিত অপজিশ্যনত যিমানখিনি লগ লাগিলেও যে আমাক হৰুৱাব নোৱাৰে। গতিকে আপোনালোকে চাওক আৰু তেখেতসকলৰ কেনেকৈ জিকিম বুলি কৈ আছে যে তেওঁলোকে টাউন কমিটি এজন ৱাৰ্ড কমিশ্যনাৰো নাই। লেম্পছৰ কাৰ্বি আংলং যিমানখিনি লেম্পছ আছে তেওঁলোকৰ এজন মেম্বাৰো নাই। কাৰ্বি আংলঙৰ MEC 26টা সমষ্টি আছে, 26টা সমষ্টিও বিজেপি দখলত আছে। 4টা বিধানসভা সমষ্টিৰে 4টা বিধানসভা সমষ্টিৰ আমাৰ বিজেপি বিধায়কে আছে, সাংসদ আমাৰ বিজেপি আছে। কেনেকৈ জিকিব স্যার এবার নতুন চেহারা কিবা নতুন মানে বিজেপি হ'ব আকৌ ইয়াতে কি আৰু দাদা কি প্ৰাৰ্থীটো আমি নাজানো। এইটোতো যে আমাৰ কাৰ্বি আংলং এটা সিদ্ধান্ত লৈছে, ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল আৰু টিকেটো ডিক্লেয়াৰ কৰা হৈছে আমাৰ টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টিতে। যোনে পদুম ফৰ চিনৰ হ'ব সেয়ে মানে আমাৰ বিজেপি টিকেট।